এইখন অংগনবাদী স্কুল আগতে সৰু আছিলে, এতিয়া মডেল চেণ্টাৰ বনাই দিছে। ইয়াত আহি এতিয়া বহুতো সুবিধা পাইছোঁ। আমাৰ ল'ৰা ছোৱালীয়ে ইয়াত আহি পেলাই বহুতো আনন্দ পাইছে, খেলা ধূলা কৰিব পাইছে, ভালকৈ পঢ়াই বাইদেউহঁতে সদায় স্কুল আহিবলৈ বিচাৰে। আৰু মই প্ৰথম গৰ্ভৱতী হওঁতে PMVY প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাৰ পৰা কিস্তি পইচা পাইছিলোঁ। কিস্তিকে 5,000 টকা পাইছোঁ। মোৰ এই ছোৱালীজনী অংগনবাদী স্কুললৈ আহে। আগতে মানে স্কুলখন বহুত সৰু আছিল, ঠেক আছিল। এতিয়া মডেল চেণ্টাৰ হোৱাৰ পৰা বহুত সুবিধা হৈছে। ল'ৰা ছোৱালীখিনি বহিবৰ কাৰণে আসন দিছে। ইয়াত থকা শিক্ষয়িত্ৰীসকলে বহুত মৰমেৰে সিহঁতক পঢ়াই শুনাই আৰু যিখিনি সিহঁতক খোৱাই বোৱাৰ পৰা আদি কৰি সকলোখিনি সুবিধা দিছে। নমস্কাৰ, মোৰ নাম শ্ৰী চয়নিকা শৰ্মা। মই খুটিকটীয়া ৰাসপিল অংগনবাদী কৰ্মী। 2022 চনত এই মডেল চেণ্টাৰ বনাই দিছে। এই মডেল চেণ্টাৰটো বনাই দিয়াত আমাৰ বহুখিনি সুবিধা হৈছে। আগতে আমি বহু কষ্টত কেন্দ্ৰটো চলাবলগীয়া হৈছিল, সৰু কেন্দ্ৰ, আৰু তাতে ল'ৰা ছোৱালীক সদায় মাটিত বহিবলৈ দিব লাগিছিল। গাৰ্জেণ্টে বেয়া পাইছিলে, কিন্তু উপায়বিহীন আমি তেনেকৈ বহুদিন চলালোঁ। 2022 চনত মোৰ এই মডেল চেণ্টাৰটো বনাই দিছে। 2022 চনৰ পৰা মই বহু সুন্দৰকৈ এই কেন্দ্ৰটো চলাই আছোঁ।